হাই ফ্ৰেণ্ডছ, ৱেলকাম মাই চেনেল তাপস ব্লগ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হ'ল আমাৰ এইফালে বানপানী হৈ গ'লগৈ আৰু বানপানী যোৱাৰ পিছত কেনেকৈ পৰিস্থিতি হৈছে মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ লগত বলক। আৰু এইফালে মই গৈ আছোঁ খোজকাঢ়ি আৰু এইফালে চাব পাৰে সেইখন এখন পাহাৰৰ ওপৰত কেতিয়াবা গৈ ভিডিঅ'টো বনাব লাগিব। গাইছ, এইটো চাওক এখন পুখুৰী। এই পুখুৰীত যিমান মাছ আছে গোটেইখিনি বেছি বাইক এখন ল'ব লাগিব। আৰু সেইকেইটা কিহৰ গছ আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন, মই ওচৰত গৈ দেখাই আছোঁ ৰ'ব। আৰু এইকেইটা কিহৰ গছ মোক কমেণ্ট বক্সত জনাই দিবচোন। মইতো কৈছোঁ খৰি, আমি খৰি বনাওঁ এইটো দি। আৰু সৰুটো চাওক আমাৰ ঘৰখন দেখাই আছোঁ পিছফালৰ পৰা। আৰু ইয়াত চাওক ইমান মেটেকা আৰু এইফালে গোটেই ভেটফুল আৰু মাজত আছে এখন নাও। আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে। এতিয়া এটা ইয়াৰ সৰু ভিউ চাই লওক আপোনালোকে। আৰু এইফালে চাওক গাইছ কেনেকুৱা পৰিস্থিতি হৈছে বানপানী যোৱাৰ পিছত। আৰু এইফালে আঁঠু পানী হ'বলৈ এতিয়াও আছেই, লামি চাব লাগিছিলে এবাৰমান, তেতিয়া গম পালোঁ হয় কিমান পানী আছে। আৰু আগতে এইফালে ইমান বল খেলিছোঁ নহয়, বল খেলি আঁঠু ভাঙি পেলাই দিছোঁ, ভৰি চৰি একেবাৰে চাল বাখাল গ'লগৈ। আৰু চাওক আপোনালোকে ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু সৌ তাত এটা নাও আছে, বানপানীৰ সময়ত নাওটো চলাই ভালেই লাগিলে হয়, এতিয়া বানপানী নাই নহয় গ'লগৈ। আৰু এইফালে চাওক কেনেকৈ আৰু গাইছ আপোনালোকে চালে কেনেকৈ হৈছে বানপানী যোৱাৰ পিছত আৰু কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে দেখা পালে চাগে। গাইছ এইটো এটা পাহাৰ, সেই পাহাৰৰ ইয়াৰ তলতে আছে আমাৰ ঘৰখন। আৰু এইটো চাওক এয়াৰটেল টাৱাৰ আৰু ভডাফোনো আছে ইয়াত। আৰু সেই পাহাৰখনত এখন কালী মন্দিৰ আছে, তাত গৈ কেতিয়াবা ভিডিঅ' বনাই দেখাব লাগিব আপোনালোকক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ' ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ইয়াৰ নিচিনা আৰু ভাল নতুন ভিডিঅ' পাবলৈ